আপোনালোকৰ ফালে বতৰটো আজি কেনেকুৱা দিছে অ আমাৰ ফালেতো একেবাৰে কবলৈ বাকি নাই মই এতিয়া অকনমান ওলাই আহিছো ভগা ছাতি এটাকে লৈ ছাতি এটাও নাই ঘৰত মানে হাগিবলৈ মুতিবলৈ যাবলৈ ইমান অসুবিধা হৈছে একদম বতৰে মানে অৱস্থা বেয়া কৰি দিছে চাকচোন এফালে এতিয়া অকল বৰষুণ এতিয়া বৰষুণ দিয়ে আছে অকল খোৱা বোৱা হৈছে আৰু দেই হগামুটা বন্ধ হৈ গৈছে আজি ৰাতিপুৱা বাতৰি এটা চাইছিলো গুৱাহাটী মহানগৰীত বহুত পানী হৈছে তাত থকা সকলে যে উলাই মেলি নাযাব আৰু দেই ইমান পানী হৈছে নহয় তাতো মানে কি বুলি কম আৰু মামা থকা ঠাইডোখৰ ইমান পানী হৈছে আমাৰ দখনো কিয় নহব হয় নহয় বাৰু এতিয়া আহিছে আৰু এইফালে চাওক এইফালে বৌহেতক লগ পালো মই অকমান ওলাই আহি চাওকচোন তিতি কৰ পৰা আহিলা তোমালোকে এগৰাকী ছাতি একদম মুখখন ঢাকি দিছে নেকি সকাম খাই আহিলে বোলে মই আমাৰ বাইদেউ পিঠা খুন্দিছে কাইলৈ সকাম আছে বোলে অকণমান মাতিছিলে তাকে আহি আছো কি যে হ'ব আৰু দেই একদম ৰাইজৰ সকামটা বহুত অসুবিধা হৈছে হয় নহয় বাৰু অকল উমনি লোৱা কুকুৰা কেইজনীহে ভাল হৈছে যিহেতু উমনিত বহি থাকিব লাগে হয় নে নহয় বাৰু ভাবিছো কাইলৈৰ পৰা উমনিত ময়ো বহিম যদি ইন্দ্ৰ দেৱতাই এৰি নিদিয়ে কেনেকুৱা হ'ব বাৰু উমনিত বহি থাকিলে আপোনালোকে ক'বচোন দেই দেখিলো চাওকচোন ৰাইজে পিঠা খুন্দিবলৈ আহি পিঠা ঢেঁকীত দি থৈছে অলপ এইফালে খোৱা বোৱাতহে ব্যস্ত কি খাইছা অকণমান দি চাওচোন বহুত দিনৰ মূৰত ঢেঁকী দিছো ঢেঁকী মাতটো আপোনালোকক শুনাই দিছো দেই অকণমান চাওক কিবা এটা ভাল লাগে ন কাইলৈ বাহঁতৰ সকাম আছে সকামৰ কাৰণে পিঠা খুন্দিবলৈ মোকো মানে অকণমান মাতিলে ঢেঁকী মাতটো অকণমান শুনাই দিছো আৰু কেনেকুৱা লাগিছে ক'ব